ৱাটাৰ ক্ৰচিং গাইছ বহুত ৱাটাৰ ক্ৰচিং কৰিব লাগে তো অকণমান আগলৈ যাব চেষ্টা কৰি আছোঁ গোটেই লগ পাম কেতিয়াবা ন ভাল লাগিলে এনেকৈ ছাপোৰ্ট কৰি থাকিলে হ'ল আৰু সেউজীয়া হৈ আছে তো বেক চাইডৰ ভিউটো আপোনালোকক দেখুৱাই আছোঁ এইখিনি ঠাইখিনি আপোনালোকক মই কোৱা হোৱা নাই ক'ৰ পৰা তো হে গাইছ দিছ ইজ অনুপ ৱেলকাম বেক মাই আনাডাৰ ব্লগছ তো গাইছ গৈ আছোঁ আজি লাডাখ মানে লাডাখ তো এলৰ মিনিংটো নকওঁ কিন্তু লাডাখ নহয় কিন্তু কৈ দিছোঁ এতিয়া লাডাখ নহয় লাডাখ গৈ আছোঁ কোনটো লাডাখ কি লাডাখ মানে ভালকৈ আপোনালোকৰ ডিটেইলছ তেতিয়া গম পাব আপোনালোকে গৈ আছোঁ জেগাত তেতিয়া গম পাব তো ইণ্টাৰটো মই দিব পৰা নাছিলোঁ বৰষুণৰ কাৰণে বহুত বৰষুণ দি আছেতো মই আহি এতিয়া নগাঁও বাইপাছ পাৰ হৈছোঁ তেতিয়া চাহ খাবলৈ ৰখিছিলোঁ তো দি দিছোঁ ইয়াতে ইণ্টাৰটো তো লগ পাই আছোঁ ৰাস্তাত লগৰ কেইজনমান আহি আছোঁ ৰখি আছোঁ সিহঁতৰ কাৰণে তো লগ পাই আছোঁ ৰাস্তাত শুনাই দিওঁ তো দাদাহঁতে লগ পাইছিলে একো নাই দিয়ক তো দাদাহঁতে লগ পাইছিলে মোৰ চেনেলটোৰ নাম সুধিলে বাৰু তো ভাল লাগিলে এনেকৈ ছাপোৰ্ট কৰিব দাদাহঁত ন লগ পাম কেতিয়াবা ন ভাল লাগিলে এনেকৈ ছাপোৰ্ট কৰি থাকিলে হ'ল আৰু তো ভাল লাগে এনেকুৱা কেতিয়াবা মানুহ লগ পালে এনেকৈ সুধিলে তো আপোনালোকে ছাপোৰ্ট কৰি থাকিব তো লগ পাই আছোঁ কি ভিউ আহি আছে পাহাৰ মজা এটা ভিউ আহি আছে মজা ভিউ আহি আছে ৰাস্তাৰ ভিউ লওক গাইজ ৰাস্তাৰ ভিউ হয় তো আমাৰ এণ্ট্ৰি হৈ গ'ল ইফালে আমি ইফালে ফ'ৰ লেনৰ পৰা ইফালে নামি আহিব লগা হৈছে ৱাটাৰ ক্ৰচিং আমি ইফালে এণ্ট্ৰি কৰি ইফালে আহি আছোঁ এতিয়া গোটেই অফৰোডিং লাডাখৰ ফিল্ডটো আমি ইয়াতে পাই গৈছোঁ লাডাখ অসমৰ লাডাখ হয় কিন্তু ক'ত আছে এই লাডাখ মই ভালকৈ দেখাই আছোঁ ভিউ চাওক আগত ভিউ গাইজ ভিউ গোটেই পাহাৰ হৈ আছে কি মজা ভিউ আহি আছে তো এটা 360 ভিউ তো লগৰ কেইজন আহি আছে আহি পোৱা নাই তো ইয়াতে ৰখিছোঁ অকণ তো আগৰ ফালে দেখা পাইছে আপোনালোকে দেখিব পাৰিছে গোটেই পাহাৰৰ ভিউ এটা আহি আছে তো এই লাডাখটো ক'ত আছে আপোনালোকক ভালকৈ জনাইছোঁ অসমতে আছে তাত গৈ ভালকৈ ডিটেইলছত জনাম তো তাত হওক ভিউ চেক কৰক গাইজ ভিউ আমাৰ এইখন ওচৰ আছাম হয় এখন তো অসমৰ লাডাখলৈনো কিনো হ'ব তো অফৰোডিংটো থাকিবই ন তো বোকা পানীৰ মাজেৰে গৈ আছোঁ এনেকৈ অফৰোডিং কৰি লাডাখ যিহেতু নাম দিছে লাডাখ তো তেতিয়াহ'লেতো অফৰোডিংটো বানতাহে না অফৰোডিং থাকিবই ন গোটেই খাল বাম অসমৰ অফৰোডিং কৰি গৈ আছোঁ আমি তো বেছি দূৰ নাই আৰু আৰে বোকা গোটেই গাইছ এতিয়া আমি লাডাখত এণ্ট্ৰি কৰিছোঁ বুলি ধৰি লওক আৰু অফৰোডিং চুলি মাৰি আছে আগত ৰখা ভিউ চেক কৰক গাইজ সেউজীয়া অসমৰ লাডাখ সেউজীয়া লাডাখ অফৰোডিং দেখি আছে আপোনালোকে ৱাটাৰ ক্ৰচিং গাইছ বহুত ৱাটাৰ ক্ৰচিং কৰিব লাগে
ধুনীয়াকৈ চিনেমেটিক শ্বট এটা লৈ দিওঁ চিনেমেটিক শ্বট এটা লৈ দিওঁ ধুনীয়াকৈ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব তো ভিডিঅ' কোৱালিটি অকণমান বঢ়াই ল'ব আপোনালোকে কোৱালিটি অকণমান বঢ়াই ল'ব মোৰ কাৰণে প্লিজ অকণমান MB এটা অকণমান খৰচ কৰক মোৰ কাৰণে প্লিজ তেতিয়া ভাল কোৱালিটি আহিব ন তো মোৰ মানে কেমেৰাটো ইমান এটা ভাল নহয় তো ভাল কোৱালিটি নাহে তো দয়া কৰি অকণমান MB খৰচ কৰি বেছি দীঘল নহয় ভিডিঅ'টো অকণমান MB খৰচ কৰি প্লিজ ভিডিঅ'টো অকণমান উপভোগ কৰক হাই কোৱালিটি অকণমান বঢ়াই লওক 400 বা 360 এনেকুৱা কিবা এটা কৰি লওক তো সেইটোৱে আৰু কথাটো তো দেখুৱাই আছোঁ আপোনালোকক আমি আহি পালোঁ এতিয়া লাডাখ তো অসমৰ লাডাখৰ যিহেতু সেউজীয়া লাডাখ হয় গোটেই সেউজীয়া হৈ আছে তো বেক চাইডৰ ভিউটো আপোনালোকক দেখুৱাই আছোঁ এইখিনি ঠাইখিনি আপোনালোকক মই কোৱা হোৱা নাই ক'ৰ পৰা কোনফালে আহিব লাগে তো আপোনালোকে নগাঁও ডিষ্ট্ৰিক্ট হয় নগাঁও ডিষ্ট্ৰিক্টত আছে এইটো হয়তো লোকেশ্যনত মাৰিলে আপোনালোকে গুগল মেপত মাৰিলে হয়তো আপোনালোকে দেখা পাই যাব এইটো লোকেশ্যনটো তো কঠীয়াতলি চাৰিআলি পৰা বেছি দূৰ নহয় হিভেন হিলছ বুলি কয় এডোখৰ ঠাই তো এনেই নৰ্মেলি মানুহে লোকেল লাডাখ বুলি গম পায় তো লোকেল লাডাখ বুলি চাৰ্চ কৰিলে গুগল মেপত পাই যাব তো ভাল লাগিছে কিবা এটা ইমান এটা এনেকুৱা লাডাখৰ ফিল্ড নাপাব কিন্তু তো লোকেল লাডাখ যিহেতু অসমৰ লাডাখ তো সেউজীয়া গোটেই ভিউ আহি আছে তো 360 ভিউ এটা দি আছোঁ আপোনালোকৰ পিছফালৰ ভিউটো তো চাই থাকক তো এনেকুৱা এটা পৰিৱেশ হয় লাডাখ বুলি কৈছে অসমৰ লাডাখ যিহেতু ইমান এটা সেনেকুৱা লাডাখ ফিল নাপাব গোটেই গ্ৰীণী হৈ আছে সেনেকুৱা এটা ফিল পাব লাডাখৰ তো আপোনালোকক এতিয়া চিনেমেটিক শ্বট এটা দেখাই দিওঁ আপোনালোকক চিনেমেটিক নহয় তো টাইমলেছ এটা দেখাই দিওঁ আপোনালোকক টাইমলেছ তো ৰেডি 1 2 3 হ'ল বহুত হাঁহি ধেমালি কৰিলোঁ বহুত নাচি কৰি ল'লোঁ তো এতিয়া আমি ওলাব লাগে আমাৰ ওলোৱা সময় হৈ গৈছে তো টাইম বহুত হৈ গৈছে তো আমি এতিয়া ওলাই দিওঁ তো সেইটোৱে আৰু ভিডিঅ'টো ভাল পালে লাইক এণ্ড কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব শ্বেয়াৰ যদি কৰিব পাৰে প্লিজ শ্বেয়াৰ কৰি দিব শ্বেয়াৰটো নকৰি আপোনালোকে গম পাওঁ তথাপিও এটা যদি শ্বেয়াৰ কৰি দিয়ে মনটো বহুত ভাল লাগিব তো আপোনালোকৰ বাবে ভাল ভাল ভিডিঅ'লৈ আহিব চেষ্টা কৰিম আজি ভিডিঅ'টো কেনেকুৱা পালে ইমান এটা মোৰ কাৰণে যথেষ্ট ভালেই লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে বোলো প্লিজ কমেণ্ট এটা কৰি দিব তো আগন্তক যাতে ভাল ভাল ভিডিঅ' আনিব পাৰোঁ তাকে আপোনালোকৰ আশীৰ্বাদে ছাবস্ক্ৰাইব বটনটো গ্ৰে কালাৰ কৰি দিব তো লগ পাই আছোঁ নেক্সট ব্লগত তো টাটা বাই বাই দিব মন নাই কিন্তু বাই দিছোঁ বাই লগ পাই আছোঁ নেক্সট ব্লগত